ছট পূজা হৈছে সূৰ্য দেৱতাৰ উপাসনাৰ এটি প্ৰাচীন পূজা সনাতন ধৰ্মীয়সকলৰ বাবে। পাশা খেলত যেতিয়া পাণ্ডৱসকলে সকলো হাৰি গৈছিল, তাৰ পিছত দ্ৰৌপদীয়ে এই ব্ৰত পালন কৰিছিল যাতে সম্পূৰ্ণ ঘূৰাই পাবৰ কাৰণে। ৰাতিপুৱাৰ পৰা মানে নিৰ্জল ব্ৰত থাকে সূৰ্য অস্তলৈকে। ठेकुआ छाना तारांगल जाला चौरवा हो सेवा सारी भावा से साजल दाउरवा हो। নমস্কাৰ, বোকাট সংবাদলৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ অনুষ্ঠান কথা বতৰা। হিন্দীভাষী লোকসকলৰ অন্যতম আধ্যাত্মিক মাংগলিক অনুষ্ঠান হ'ল ছট পূজা। এই ছট পূজা ভাগত মহিলাসকলে উপবাসে থাকি সূৰ্য দেৱতাক আৰাধনা কৰে আৰু পৰিয়ালৰ সুখ শান্তি সমৃদ্ধি কামনা কৰে। এই ছট পূজা ভাগৰ তাৎপৰ্য, ইতিহাস, পূজাৰ নিয়মাৱলী আৰু পূজা ভাগত ব্যৱহৃত যিবোৰ মাংগলিক গীত আছে, সেই গীতখিনি আমি জানিবলৈ আৰু শুনিবলৈ এই অনুষ্ঠানৰ আজি আয়োজন কৰিছোঁ। আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত দিলীপ মিশ্ৰ ডাঙৰীয়া। তেওঁৰ পৰা আমি তাৎপৰ্যখিনি জানিম। মিশ্ৰ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। বোকাঘাট সংবাদৰ কথা বতৰা অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। হয়, আমি পূজাৰ যিখিনি নিয়মাৱলী আছে, এই নিয়মাৱলীখিনি আমি জানিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীমতী সুশীলা সিং বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। বোকাঘাট সংবাদৰ কথা বতৰা অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ। হয়, ধন্যবাদ বাইদেউ। আমি এই মাংগলিক অনুষ্ঠানত যিবোৰ গীত আছে, এই গীতখিনি শুনিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীমতী সুমন চৌহান। সুমন, তোমাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকৰ এই অনুষ্ঠানটিত মোক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ। সকলোকে এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আমি প্ৰথমতে যি ছট পূজাৰ তাৎপৰ্য আছে, এই তাৎপৰ্যখিনি আমি জানি ল'ব বিচাৰিম মিশ্ৰ ডাঙৰীয়াৰ পৰা। মিশ্ৰ, এই পূজাৰ তাৎপৰ্যখিনি আপুনি আমাক কওক। ছট পূজা হৈছে সূৰ্য দেৱতাৰ উপাসনাৰ এটি প্ৰাচীন পূজা সনাতন ধৰ্মীয়সকলৰ বাবে। হয়, আৰু এই পূজা ভাগ সম্পূৰ্ণৰূপে সূৰ্য দেৱতা আৰু ষষ্ঠী দেৱীলৈ উৎসৰ্গা কৰা হৈছে। হয়, আস্থা আৰু বিশ্বাসেৰে সৈতে সূৰ্য দেৱতাৰ উপাসনা আৰু ষষ্ঠী দেৱীৰ উপাসনাৰ মূল কথাই হ'ল ছট পূজাৰ। হয়, এই ছট পূজা ভাগ সূৰ্য আৰু ষষ্ঠী দেৱীৰ উপাসনাৰ এটি মহাপৰ্ব। হয়, আমি সূৰ্য দেৱতাক যিহেতু কৃষিৰ দেৱতা আৰু শৰীৰৰ অধিপতি বুলি জানো, হয়, আৰু ষষ্ঠী দেৱীক আমি সন্তান প্ৰাপ্তিৰ অধিষ্ঠাত্ৰী দেৱী বুলি পূজা ভাগ কৰি থাকোঁ। হয়, গতিকে এখেতসকলৰ পূজাৰে আমি সন্তানৰ দীৰ্ঘায়ু কামনা আৰু আশু আৰোগ্য কামনাৰ আশীৰ্বাদ পাওঁ। গতিকে আমি ছট পূজা ভাগক এই সূৰ্য দেৱতা আৰু ষষ্ঠী দেৱীয়ে প্ৰকৃতি আৰু মানৱ জাতিৰ ওপৰত কৰা উপকাৰৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপনৰ এটি পৰ্ব বুলিও আমি ক'ব পাৰোঁ। ছট পূজা ভাগৰ আপুনি সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াৰ এটি ভাৱ জড়িত হৈ আছে। ইয়াত সুখ শান্তি সমৃদ্ধি আৰু সন্তান প্ৰাপ্তি আৰু সন্তানৰ দীৰ্ঘায়ু কামনাৰ বাবে এই পূজা ভাগ কৰা হয়। হিন্দীভাষী লোকসকলৰ বাবে এই পূজা ভাগ সন্মান, আস্থা, স্বাভিমান আৰু অস্মিতাৰ লগত জড়িত হৈ আছে। আমি মুঠতে ক'ব পাৰোঁ যে ছট ইজ এ কালচাৰেল হেৰিটেজ ফৰ বিহাৰীজ। হয়, কালচাৰ অফ বিহাৰীজ। হয়, ঠিকেই কৈছে। এই যি ইয়াৰ আধ্যাত্মিক ইতিহাস আছে, এই ইতিহাস সম্বন্ধেও আমি আপোনাৰ পৰা জানি ল'ব বিচাৰিম। ছট পূজাৰ ইতিহাসৰ বিষয়ে আপোনাক মই চমুকৈ ক'ম। হয়, আমি ব্ৰহ্মবৈত্য পুৰাণৰ মতে হয়, স্বয়ম্ভু মনু মহাৰাজৰ পুত্ৰ প্ৰিয়ব্ৰত আছিল। হয়, তেখেতৰ কোনো সতী সন্ততি নাছিল। হয়, গতিকে তেখেতে কশ্যপ ঋষিৰ পৰামৰ্শ মতে পুত্ৰেষ্ঠি যজ্ঞ কৰিছিল, হয়, আৰু সেই যজ্ঞৰ ফলত তেখেতৰ সন্তান প্ৰাপ্তি হৈছিল। কিন্তু সন্তানটি মৃত আছিল। মৃত সন্তানটি লৈ তেখেত বৰ উদাসীন হৈছিল আৰু ষষ্ঠী দেৱীৰ আৰাধনা কৰিছিল।
ষষ্ঠী দেৱী নিজে প্ৰকট হৈ তেখেতৰ সন্তানটিক জীৱন দান কৰিছিল আৰু তেতিয়া প্ৰায় প্ৰিয়ব্ৰত ৰজাই নিজৰ ৰাজ্যত এই সূৰ্য ষষ্ঠী ব্ৰত পালনৰ ব্যৱস্থা কৰিছিল আৰু নিজেও এই ব্ৰত কাতি মাহৰ ষষ্ঠী তিথিৰ দিনাখন পালন কৰিছিল ত্ৰেতা যুগত সেইমতে ৰাম আৰু সীতা যেতিয়া বনবাসৰ পৰা ঘূৰি আহে সেই সময়ত বিহাৰৰ মুংগেৰ নামৰ ঠাইত সীতা দেৱীয়ে এই ব্ৰত পালন কৰিছিল তাতে সীতাচৰণ বুলি আজিও আস্থাৰ কেন্দ্ৰ হিচাপে এটি মন্দিৰ আছে যেতিয়া ৰাম অযোধ্যালৈ ঘূৰি আহিছিল তেতিয়া অযোধ্যাবাসীয়ে তেখেতৰ স্বাগতৰ কাৰণে দীপোৎসৱ পালন কৰিছিল সেই দীপোৎসৱৰ 6 নম্বৰ দিনাখন কাতি মাহৰ ষষ্ঠীৰ দিনাখন ৰাম আৰু সীতা দুয়োগৰাকীয়ে যিহেতু ৰামৰ সূৰ্যবংশী আছিল ৰাম তেখেতসকলে এই সূৰ্য ষষ্ঠী ব্ৰত সেইদিনা পালন কৰিছিল আৰু সেইদিনাৰ পৰাই লোকমান্যতা হিচাপে এই ব্ৰত চলি আহিছে দ্বাপৰ যুগত এই ব্ৰত অক্ষুণ্ণ ৰাখিছিল কৰ্ণই কৰ্ণ নিজে সূৰ্যপুত্ৰ আছিল আৰু তেখেতে বহুত সময় পানীত থাকি পেলাই প্ৰভাতী বেলাত সূৰ্য অৰ্ঘ্য প্ৰদান কৰিছিল আৰু সেই অৰ্ঘ্য প্ৰদানৰ পৰম্পৰা আজিও চলি আছে পাশা খেলত যেতিয়া পাণ্ডৱসকলে সকলো হাৰি গৈছিল তাৰ পিছত দ্ৰৌপদীয়ে এই ব্ৰত পালন কৰিছিল যাতে সম্পূৰ্ণ ঘূৰাই পাবৰ কাৰণে গতিকে এই পৰম্পৰা আজিও অক্ষুণ্ণ হৈ আছে আৰু ব্ৰতীসকলে আজিও সূৰ্য অৰ্ঘ্য দিয়াৰ পৰম্পৰা অব্যাহত ৰাখিছে আৰু শাস্ত্ৰই কয় যে শ্ৰদ্ধা আৰু ভক্তি সহকাৰে সূৰ্য ব্ৰত পালন কৰিলে 100 গৰুৰ দান কৰাৰ সমান যি পুণ্য পায় সেই পুণ্য প্ৰাপ্তি হয় সূৰ্য ষষ্ঠী ব্ৰত ৰাখিলে এই পূজাভাগ কোন কোন ৰাজ্যত আৰম্ভ হৈছিল বা কেনেদৰে ইয়াৰ অসমলৈ এই পূজাভাগ কেনেদৰে আহিল সেই সম্বন্ধে আমি আপোনাৰ পৰা জানিব বিচাৰিম এই পূজাভাগ প্ৰকৃততে বিহাৰত আৰম্ভ হৈছিল ত্ৰেতা যুগৰ পৰা আৰম্ভ হোৱা বুলি কয় তাৰ পিছত বিহাৰৰ কাষত দাঁতিকাষৰীয়া অঞ্চল ৰাজ্য ইউপি নেপাল ঝাৰখণ্ড আৰু হিন্দীভাষী লোকসকল ভাৰতবৰ্ষৰ যিবোৰ ৰাজ্যত আছে সেই ৰাজ্যবিলাকত পালন কৰা হয় আৰু এতিয়া বিশেষকৈ যিসকল হিন্দীভাষী লোক ভাৰতৰ বাহিৰত থাকে যে ৰাছিয়া কানাডা জাৰ্মানী ইত্যাদি প্ৰায় 20খনৰো অধিক দেশত য'ত হিন্দীভাষীসকলে পূজাৰ সময়ত ঘূৰি আহিব নোৱাৰে তাতে পূজাভাগ তেওঁলোকে উলহ মালহেৰে পালন কৰে এইখিনিতে কাতি মাহত পূজা বুলি পেলাই আপোনালোকৰ সম্প্ৰদায়ৰ লোকসকলে মাছ মাংস পিঁয়াজ নহৰু আদি নাখায় এই বিষয়ে কি ক'ব প্ৰকৃততে কাতি মাহটো বৰ পবিত্ৰতাৰ পৰ্ব হয় গোটেই মাহটো এই মাহজুৰিত দেৱালী ছট পূজা আৰু বিষ্ণু স্বয়ং যেতিয়া যায় এতিয়া বিষ্ণু উত্তিষ্ঠ একাদশী বুলিও কয় গতিকে এইটো বৰ পবিত্ৰ মাহ বিভিন্ন ধৰণৰ পূজা পাৰ্বণ থাকে সেইকাৰণে হিন্দীভাষী লোকসকল বৰ পবিত্ৰ মনেৰে প্ৰকৃততে গোটেই ভাৰতীয় মানুহে এই মাহটো পবিত্ৰতাৰে মানে তথাপি বিশেষভাৱে হিন্দীভাষী লোকসকল বৰ পবিত্ৰতাৰে এই মাহটো পালন কৰে এই মাহটোত মাছ মাংস নাখায় যিহেতু পূজা বিশেষভাৱে পূজা পাৰ্বণবোৰ থাকে ধন্যবাদ মিশ্ৰ ডাঙৰীয়া আপোনাক আমি এইখিনিতে অলপ ৰখাই লৈছোঁ আমি এতিয়া যাম বাইদেউৰ কাষলৈ এই পূজাভাগ যিহেতু মহিলাসকলে কৰে বাইদেউ এই পূজাভাগ কেতিয়া আৰু কেনেকৈ আপোনালোকে আৰম্ভ কৰে ইয়াৰ গোটেই নিয়মাৱলীখিনি নিয়ম নীতিখিনি আপোনাৰ মুখেদি আমি জানিব বিচাৰিম ছট পূজা আমাৰ হিন্দু ধৰ্মৰ মতে বিশ্বাস আৰু আস্থাৰ মহাপৰ্ব হিচাপে পালন কৰা হয় ছট পূজা কাতি মাহৰ ষষ্ঠী তিথিৰ দিনাখন শুক্লপক্ষৰ ষষ্ঠী তিথিৰ দিনাখন পালন কৰা হয় কিন্তু এয়া আমাৰ 4দিনীয়া কাৰ্যসূচী হয় চতুৰ্থী শুক্লপক্ষৰ চতুৰ্থী তিথিৰ পৰা আৰম্ভ হয় সপ্তমীত শেষ হয় চতুৰ্থী তিথিৰ দিনাখন আমাৰ নাহাখা হয় নাহাখা বুলি এইটো মানে সেই দিনাখনৰ নাম নাহাখা প্ৰথম অনুষ্ঠানৰ নাম নাহাখা প্ৰথম অনুষ্ঠান নাহাখা সেইদিনাখন যোনে ব্ৰত কৰে মহিলা বা পুৰুষ তেওঁলোক চাফ চিকুণ হৈ ঘৰ দুৱাৰ চাফ চিকুণ পৰিষ্কাৰ কৰি নিজেও পৰিষ্কাৰ হৈ শুদ্ধ মনেৰে সেইদিনাখন বুট দাইল লাও দি মানে
আহাৰ গ্ৰহণ কৰে। এয়া দুবাৰেই খোৱা হয়, মানে দুপৰীয়া আৰু ৰাতি দুসাঁজ খাব পাৰি। বহুতে এইটো লাও ভাত বুলিও কয়। হয়, বহুতে লাও ভাত বুলি কয়। এয়া খোৱাৰ পিছত পঞ্চমী দিনাখন আমাৰ খাৰনা হয়। খাৰনাটো আমাৰ ৰাতিপুৱাৰ পৰা মানে নিৰ্জল ব্ৰত থাকে সূৰ্য অস্তলৈকে। সূৰ্য অস্ত যোৱাৰ পিছত আমি এইটো ব্ৰত আপোনাৰ পায়স আৰু শুকান ৰুটি আৰু ফলেৰে এইটো মানে প্ৰসাদ বনোৱা হয়। এইটো যিটো নেকি আমি আগৰ দিনতে ষাঠি চাউলে মানে এইটো প্ৰসাদ বনায়, ক্ষীৰটো পায়সটো। কিন্তু আজিকালি এই ষাঠি চাউল মানে বিলুপ্ত হ'ল, নাপায় কাৰণে কোনোবাই জহা চাউল বা এতিয়া পথাৰত যিটো ধান হৈছে নতুন, সেইটো ধানৰ চাউলেৰে পায়সটো বনায়। পায়স ৰুটি ফল মূল গোটেইখিনি তৈয়াৰ কৰি মানে ষষ্ঠীমাক আগ কৰি প্ৰথমে গৈ চন্দ্ৰক অৰ্ঘ্য দিয়ে। চন্দ্ৰক অৰ্ঘ্য দিয়াৰ পিছত আহি সেয়া প্ৰসাদ গ্ৰহণ কৰে যোনে ব্ৰত কৰিছে। মানে গোটেই দিন উপবাসে থাকিব। উপবাসে থকাৰ পিছত সন্ধিয়া আপোনালোকে যিটো এই ষাঠি চাউল বুলি কৈছে, আচলতে ষাঠি চাউল এইখিনিতে এনেকৈ ক'ব লাগিব, 60 দিনত যি প্ৰস্তুত কৰা হয়, 60 দিন লাগে আচলতে এইটো মেচিউৰিটি হ'বলৈ, ধানটো চাউললৈ ৰূপান্তৰিত হ'বলৈ। এই 60 চাউলৰ বিষয়ে আমি মিছৰৰ পৰা আমি জানিম। আমি বাইদেউৰ পৰা আমি কথাখিনি জানি লওঁ। পঞ্চমী দিনাখন আপোনালোকে সন্ধিয়া সময়ত আপোনালোকে পায়স খাব। পায়স খাই পেলাই আপোনালোকে এই খাৰনা অনুষ্ঠানটি পালন কৰিব, হয়নে বাইদেউ? হয়। খাৰনাটো আকৌ আৰু অলপ আপুনি ক্লিয়াৰ কৰি লওক। পঞ্চমী দিনাখন আপোনালোকে পায়স বনাই পেলাই সন্ধিয়া খাৰনা খাব। তাৰপিছত ৰুটিয়ে পায়স আৰু ফল মূল সেইখিনি বনাই কৰি আমি আগ কৰি লওঁ। ছট মাক আগ কৰাৰ পিছত আমি চন্দ্ৰক অৰ্ঘ্য দিয়ে। চন্দ্ৰক অৰ্ঘ্য দি আহি সেয়া প্ৰসাদ গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ পিছত পৰিয়ালৰ মানুহে সেইখিনি প্ৰসাদ খায়। খোৱাৰ পিছত আমাৰ আকৌ পুনৰ নিৰ্জল ব্ৰত 36 ঘণ্টাৰ আৰম্ভ হয়। সেইটো মানে খাৰনা অনুষ্ঠানটো শেষ হোৱাৰ পিছত আপোনালোকে 36 ঘণ্টা এটা উপবাস থাকে, নহয় জানো? হয়, 36 ঘণ্টাৰ। তাৰ সেই খাৰনা কৰাৰ পিছত 36 ঘণ্টাৰ আমাৰ উপবাস আৰম্ভ হয়, মানে নিৰ্জলা ব্ৰত, যি নেকি আমি আপোনাৰ ষষ্ঠী দিনাখন ৰাতিপুৱা উঠি আমি সেইদিনাখন আমাৰ প্ৰথম অৰ্ঘ্য বুলি কোৱা হয় ষষ্ঠী তিথিটো। আৰু সেয়া প্ৰথম অৰ্ঘ্য মানে সেইদিনাখন আমি প্ৰথম নৈলৈ যাওঁ। নৈলৈ যোৱাৰ আগতে আমি প্ৰসাদ তৈয়াৰ কৰোঁ। প্ৰসাদটো আমাৰ মেইন ছট পূজাৰ মূল প্ৰসাদ হ'ল ঠেকুৱা। ঠেকুৱাটো আমি বনাব লাগে ঘৰতে চবেই মিলি। আমি ঠেকুৱাটো বনাওঁ আপোনাৰ এই আটা, ড্ৰাই ফ্ৰুটছ, গাখীৰ, গৰু ঘিউ দি, ইলাচি আদি বস্তু দি সেইখিনি সানাৰ পিছত কাঠৰ সাঁচ এটা থাকে, সেই সাঁচটোত দি পেলাই আমি ঠেকুৱাবিলাক বনাই আমি পিয়ৰ ঘিউত ভাজোঁ। এইখিনি কৰোঁতে বহুতখিনি মহিলা গোট খাই কৰে একেলগে। তেতিয়া এইখিনিতে মাংগলিক গীত গাই পেলাই এই ঠেকুৱা প্ৰসাদটো বনোৱা হয়। এইখিনিতে আমি দৰ্শকক জনাব বিচাৰিম, যি এই ঠেকুৱা বনোৱা যিটো পৰ্ব আছে, এই পৰ্বৰ সময়ত তেওঁলোকে এবিধ মাংগলিক গীত গাই আমি গীতটি শুনিম। কিন্তু আমি এইখিনিতে জানি ল'লোঁ আমাৰ যি এক উৎকৃষ্ট মানদণ্ডৰ যিসকল হিন্দী ভাষী লোকসকলৰ যিটো মূল প্ৰসাদ, এইটো হৈছে ঠেকুৱা। এই ঠেকুৱা প্ৰসাদ তেওঁলোকে সেইদিনা এক মাংগলিক পৰিৱেশত আপোনালোকে তৈয়াৰ কৰে। আৰু সেই ঠেকুৱা প্ৰস্তুত কৰিবৰ সময়ত এবিধ মাংগলিক গীত আপোনালোকে গায়। সেই গীতটি আমি সুমনৰ পৰা শুনি ল'ব বিচাৰিম। घरे घरे होता छठी माई के बरतिया, त घरे घरे होता छठी माई के बरतिया। सुपली मौनिया में जरे दिया बतिया, सुपली मौनिया
बरतिया त घरे घरे होता छठी माई के बरतिया ठेकुआ छना त रंगल जाला चौरवा हो सेवा सरी फवा से सजल दौरवा हो सेवा सरी फवा से सजल दौरवा हो सेवा सरी फवा से कन्हिया पे उखिया लचके पियरी मौनिया हो सेवा सरी फवा से सजल दौरवा हो सेवा सरी फवा से धन्यवाद যি ঠেকুৱা প্ৰস্তুত কৰিবৰ সময়ত যি মাংগলিক গীতটো গায় এই গীতটি আমি শুনিলোঁ বাইদেউ এই ঠেকুৱা বনোৱাৰ পিছত আপোনালোকে কি কি কৰে সেইখিনি কওক ঠেকুৱা বনোৱাৰ পিছত আমি ঘাটলৈ যোৱাবলৈ মানে বস্তুখিনি তৈয়াৰ কৰোঁ যেনেকৈ ফল মূলবিলাক বজাৰৰ পৰা অহাৰ পিছত আমি সেয়া নিব নোৱাৰোঁ লগে লগে সেইবিলাক চব ধুনীয়াকৈ ধুব লাগে তাৰপিছতে আপোনাৰ বাঁহৰ হেৰি আনে আপোনাৰ কুলা পাচি সেইবিলাক ধুনীয়াকৈ ৰং কৰিব লাগে বা ফুলৰ মালাৰে সজাই মেলি সেই কুলাটো আৰু বা পাচিটো মানে সজাই ধুনীয়াকৈ প্ৰসাদখিনি তাত দি মেলি আমি ঘাটলৈ যাবলৈ তৈয়াৰ হওঁতে আমি মানে কমপ্লিট চবেই নতুন কাপোৰ পিন্ধিব লাগে এইটো ব্ৰতটো মানে চব বস্তু নতুন লাগে কাপোৰ কানি চব নতুন পিন্ধিব লাগে পিন্ধি আমি চবেই ঘাটলৈ যাওঁ ঘাটলৈ যাওঁতে মাংগলিক গীত গাই যায় চবে আৰু কিছুমানে এইটো আপোনাৰ অবিৰত অষ্টাংগ বুলি কয় নিয়ম কৰি যায় যাৰ কিবা মান্তি থাকে তেওঁলোকে এই অবিৰত অষ্টাংগ কৰি যায় আৰু যাওঁতে আমি মাংগলিক গীত গাই যাওঁ অবিৰত অষ্টাংগ কৰিও কিছুসকল ভক্তই নদীৰ কাষলৈ যায় আৰু যাবৰ সময়ত আপোনালোকে এটি মাংগলিক গীত গায় নহয় জানো সেই গীতটি আমি সুমনৰ পৰা শুনি ল'ম के बहंगिया बहंगी लचकत जाए पिन्हिना बलम जी पिहरिया बहंगी घाटे पहुँचाए बाटे जे पूछेला बटोहिया बहंगी के करा के जाए तू त आन्हर हुए रे बटोहिया बहंगी छठ मैया के जाए बहंगी छठ मैया के जाए बहंगी छठ मैया के जाए धन्यवाद আপোনালোকে এই মাংগলিক গীত গাই গাই আপোনালোকে নৈৰ কাষলৈ যায় নৈৰ কাষলৈ গৈ পোৱাৰ পিছত কি কৰে বাইদেউ নৈত যোৱাৰ পিছত নৈখিনিতো এনেও পৰিষ্কাৰ কৰি থোৱা থাকে আমি নৈত গৈ পেলাই পানীত নামি অলপ ঘটিত পানী লৈ সেই জেগাখিনি মুচি মেলি ধুনীয়াকৈ ঘৰৰ পৰা আটা আৰু হালধি মিক্স কৰি অৰ্পণ নিওঁ আমি সেই অৰ্পণখিনি তাত গোটেইখিনি ছটিয়াই দিয়া হয় তাৰ কলহ ঘটিটো থৈ তাত প্ৰসাদ যিমান ঘৰৰ পৰা প্ৰসাদ কুলাত নিয়া হয় বা পাচিত নিয়া হয় সেইখিনি তাত সজাই মেলি ধূপ চাকি জ্বলাই আমি সূৰ্য দেৱতা পশ্চিম ফালে অস্ত যায় আমি সেইদিনাখন ষষ্ঠী তিথিৰ দিনাখন পশ্চিম ফালে অস্ত যোৱা সূৰ্যক আমি অৰ্ঘ্য দিব লাগে সেইকাৰণে আমি গোটেইখিনি বস্তু পশ্চিমমুৱাকৈ থওঁ থৈ পেলাই আমি অলপ সময় বহি আমি অলপ সময় বহাৰ পিছত পানীলৈ নামি যাওঁ ব্ৰত কৰা মানুহখিনি পানীলৈ নামি যায় কিন্তু ওপৰত থকা মানুহখিনি মাংগলিক গীত গাই থাকে আচ্ছা এইখিনিতে আমি মাংগলিক যি গীত গায় আপোনালোকে সেই গীতটি আমি সুমনৰ পৰা শুনি ল'ব বিচাৰিম
जोड़े जोड़े फलावा सूरज देव घटावा पे तिवाई चढ़ावे ले हो जोड़े जोड़े फलावा सूरज देव घटावा पे तिवाई चढ़ावे ले हो जल बीच खड़ा होई दर्शन ला असरा लगावे ले हो जल बीच खड़ा होई दर्शन ला असरा लगावे ले हो शीतली बेरिया शीतल दूजे पनिया कब देव देवता तू आके दर्शनिया जोड़े जोड़े सुपवादित देव घटावा पे तिवाई चढ़ावे ले हो जल बीच खड़ा होई दर्शन ला असरा लगावे ले हो धन्यवाद হয় আমি সেই মাংগলিক গীতটি শুনিলোঁ ইয়াৰ পিছত কি কৰা হয় বাইদেউ ইয়াৰ পিছত আমি সূৰ্য অস্ত যোৱা সময়ত হয় সূৰ্যক অৰ্ঘ্য দিওঁ হয় এই প্ৰসাদ যি নিছোঁ আমি কুলাত বা পাচিত সেইখিনি আমি লৈ পানীত পৰিক্ৰমা কৰিব লাগে হয় 5 বাৰকৈ পৰিক্ৰমা কৰি হয়। আমি সূৰ্যক অৰ্ঘ্য দিওঁ হয়। দিয়াৰ পিছত আমি পানীৰ পৰা উঠি আহোঁ হয় আহি আমি প্ৰসাদখিনি সামৰি আকৌ পাচিত চব লৈ মেলি এইখিনিতে অৰ্ঘ্য দিয়া প্ৰক্ৰিয়াটো কি কেনেকৈ বাইদেউ কেনেকুৱাকৈ কৰে অৰ্ঘ্য দিয়াটো কওকচোন অলপ অৰ্ঘ্য দিয়াটো আমি হাতত কুলা বা পাচি যি হয় হয়, লৈ হয়। আমি পৰিক্ৰমা কৰোঁ হয়। 5 বাৰ হয়। 5 বাৰকৈ কৰি পানীত মানে পাচিটো চোৱাই দিব লাগে আচ্ছা চোৱাই পেলাই আকৌ আমি ওপৰলৈ উঠি আহোঁ হয়। প্ৰসাদখিনি লৈ আচ্ছা হয় তাৰপিছতে আমি অহাৰ প্ৰসাদখিনি আকৌ সামৰি পাচিত লৈ হয়। ঘৰলৈ আহোঁ হয় ঘৰত আহি আপোনালোকৰ কি ঘৰত অহাৰ পিছত আপোনালোকৰ কি থাকে কি অনুষ্ঠান থাকে ঘৰত অহাৰ পিছত আমাৰ এটা নিয়ম আছে কচি ভৰোৱা বুলি কয় সেই কচি ভৰোৱাটো সব মানুহৰ নহয় ধৰি লওক কিছুমানৰ মান্তি থাকে নতুন কাম হ'লে যেনিবা কাৰোবাৰ ঘৰত সন্তান হৈছে জন্ম হৈছে বা কাৰোবাৰ বিয়া হৈছে নতুনকৈ বা কোনোবাই ঘৰ বনাইছে মুঠতে নতুন কিবা কাম কাৰ্য হৈছে তেওঁলোকে মান্তি কৰি থৈ কচি ভৰাবলৈ সেই কচি ভৰোৱাটো আমি ঘৰত আহি কৰোঁ ঘৰত মানে কচিটো কমাৰে তৈয়াৰ কৰি দিয়ে মাটিৰ পাত্ৰ হয় তাত চবফালে চাকি বনোৱা থাকে মাজত খৰাহী নিচিনা থাকে সেইটো কমাৰে বনাই ৰেডি কৰি দিয়ে আমি সেইটো আনো তাৰ পৰা আনি আমি য'ত কচি ভৰাম ত'ত ৰংগলী বনোৱা হয় তাৰপিছতে তাত কুঁহিয়াৰ দীঘল দীঘলকৈ কুঁহিয়াৰ লোৱা হয় পাত থকাকৈ দীঘলকৈ কুঁহিয়াৰখিনি লৈ তাত চবফালে কুঁহিয়াৰটো থৈ মাজত কচিটো কুঁহিয়াৰবিলাক থিয় কৰি দিয়ে থিয় কৰি ধুনীয়াকৈ সজাই মাজত কচিটো থৈ তাত আমি প্ৰসাদ ফল মূল ভৰাই দিওঁ আৰু চাকি বাতি জ্বলাই ধূপ চাকি চব জ্বলাই মেলি ওচৰৰ মানুহ মানে মহিলাসকলে আহি তাত মাংগলিক গীত গায় আচ্ছা এই কচি ভৰোৱা সময়ত আপোনালোকৰ ওচৰৰ পাজৰে মহিলাসকলে সমবেত হয় আৰু সেই সময়ত আপোনালোকে কচি ভৰোৱা এবিধ মাংগলিক গীত থাকে আমি সেই গীতটি সুমনৰ পৰা শুনি ল'ম कोसी भर चलली आदित मला 1.25 लाख के साड़ी भीजे भिजता त साड़ी मोरा भिजे देत चननी मोरा नहीं भीजे कोसी भर चलली मुनिया देवी 1.25 लाख के साड़ी भीजे भिजता त साड़ी मोरा भिजे देत चननी मोरा नहीं भीजे कोसी भर चलली पिंकिया देवी 1.25 लाख के साड़ी भीजे भिजता त साड़ी मोरा भिजे देत
जननी मोरा नहीं भेजे, जननी मोरा नहीं भेजे, जननी मोरा नहीं भेजे। धन्यवाद। হয় বাইদেউ, এইখিনিতে কচি ভৰুৱা সময়ত আপোনালোকে মাংগলিক গীত গাই সেই অনুষ্ঠানটি পালন কৰিলে। তাৰ পিছৰ পৰ্যায়টো কওক, তাৰ পিছত কি কৰিব লাগে, কি কৰে আপোনালোকে? তাৰ পিছৰ পৰ্যায়টো আমাৰ ঘাটৰ পৰা যিখিনি প্ৰসাদ আনিছিলোঁ সেইখিনি প্ৰসাদ উৎসৰ্গা কৰা হ'ল। সেইখিনি প্ৰসাদ আমি আকৌ থৈ পেলাই আকৌ নতুন প্ৰসাদ আকৌ কুলা বা পাচিত চব সজাই মেলি আমি গোটেই বস্তুখিনি ৰেডি কৰি থওঁ, কাৰণ ৰাতিপুৱা সোনকালে যাব লাগে ঘাটলৈ। কিন্তু ঘাটলৈ আমি যোৱাৰ আগতে এই কচি ভৰাইছিলোঁ যে, সেই কচিটো মানে আগত নিব লাগে নৈ ঘাটলৈ। নি পেলাই আমি সেই তাতো নি এনেকৈ চাকি বাতি জ্বলাই ধূপ চাকি লগাই আপোনাৰ ফল মূল তাতো এই ঘৰত যিটো নিয়ম কৰা হ'ল তাতো সেইটো নিয়ম কৰি কচিটো পানীত চুৱাই পেলাই আকৌ ঘৰলৈ লৈ আহে। কিন্তু সেয়া অনাৰ পিছতহে আকৌ আমি গোটেইবিলাকে ঘাটলৈ যাওঁ। আচলতে যিসকলে আগ কৰি থাকে তেওঁলোকে সেই কচি চুৱাবলৈ তেওঁলোকে আপোনালোকে যোৱাৰ আগতে তেওঁলোকে গৈ আহে, নহয় জানো? দুজনমান ধৰি লওক ঘৰৰ এগৰাকী ব্ৰত কৰা এগৰাকী যায় আৰু জেণ্টছ মানে পুৰুষ যায় লগত, কাৰণ বস্তুটো অলপ গধুৰ হয়, কুঁহিয়াৰ থাকে বা কচি থাকে, নিওঁতে পুৰুষ মানুহ। আচলতে এইখিনিতে আৰু এটা মন কৰিবলগীয়া কথা, এই পূজা ভাগত মহিলাসকলৰ মুখ্য কৰি পূজা হয়, কিন্তু ইয়াত সমভাগে পুৰুষসকলে সহায় সহযোগ কৰে, কিয়নো এই কুলা হওক পাচি হওক এইবোৰ যিহেতু গধুৰ থাকে, এই গধুৰ হোৱাৰ কাৰণে আচলতে পুৰুষসকলে আপোনালোকক এই সহযোগিতাখিনি কৰে, নহয় জানো বাইদেউ? হয়। তাৰপিছত কি কৰিব কওক বাইদেউ? কচি ভৰাই নদীৰ পৰা লৈ আহিলে তাৰপিছতে আমি গোটেই প্ৰসাদখিনি যিখিনি আকৌ নতুনকৈ সজাই মেলি ল'লোঁ সেইখিনি লৈ আমি ঘাটলৈ যাবলৈ ওলাম। মানে তেতিয়া সেই পুৱাৰ ভাগত উদয় হোৱাৰ আগত 3টামান বজাত আমি যাওঁ। যাওঁতে আকৌ সেই মাংগলিক গীত গাই যোৱা হয়। এইটো আপোনালোকৰ একেবাৰে পূজাৰ দিনাখন, নহয় জানো? আচ্ছা, এই পূজাৰ দিনাখন আপোনালোকে ৰাতিপুৱা যেতিয়া সকলোৱে নতুন সাজপাৰ পিন্ধি, হয়, সপ্তমীৰ দিনাখন সাজপাৰ পিন্ধি আপোনালোকে নৈৰ কাষলৈ যেতিয়া যাব, তেতিয়া যি মাংগলিক গীত গাই গাই আপোনালোকে সেই নৈৰ কাষলৈ যায়, সেই গীতটি আমি সুমনৰ পৰা শুনি ল'ম। अंगना में जी संग मोसी, छठी माई के गीत गाए, छठी माई के गीत गाए। अंगना में जी संग मोसी, छठी माई के गीत गाए, छठी माई के गीत गाए। सज धज के नई की दुल्हन, परब के ठेकुआ बनाए, परब के ठेकुआ बनाए। हे छठी मैया हो न सहाय, हे छठी मैया हो न सहाय, हे छठी मैया हो न सहाय। धन्यवाद। হয়, আপোনালোকে এই গীতখিনি গাই আপোনালোকে নৈৰ কাষলৈ যায়। তাৰপিছত কি হয় বাইদেউ? আমি প্ৰসাদখিনি লৈ ঘাটলৈ যাওঁ। যোৱা প্ৰথম দিনাখন প্ৰথম অৰ্ঘৰ যেনেকৈ গৈছিলোঁ আমি তাত নদীৰ কাষত গৈ পৰিষ্কাৰ কৰি এই অৰ্পণ দি পেলাই গোটেইখিনি প্ৰসাদবিলাকত আকৌ সেন্দুৰ লগাই আপোনাৰ ধূপ চাকি জ্বলাই চব আমি প্ৰসাদখিনি পূবমুৱাকৈ থওঁ। কিয়নো আমিতো আজি লাষ্ট সপ্তমী দিনাখন উদয় হোৱা সূৰ্যক অৰ্ঘ দিয়া হ'ব, সেইকাৰণে আমি প্ৰসাদখিনি পূবমুৱাকৈ থৈ তাত বহি আমি বহুত সময় অপেক্ষা কৰোঁ সূৰ্য উদয় হোৱা। তাৰপিছতে আমি পানীলৈ নামি যাওঁ গোটেই মহিলাখিনি। যোৱাৰ পিছত ওপৰত যিখিনি মহিলা বহি থাকে তেওঁলোকে মাংগলিক গীত গাই থাকে। সেই সময়ত আপোনালোকে মাংগলিক যি গীত গায় সেই গীতটি আমি শুনি ল'ম সুমনৰ পৰা। उगहे सूरज देवा भैले भीलु सरवा, रघ के रे बिरवा पूजन के रे बिरवा हो। उगहे सूरज देवा भैले भीलु
के रे बिरवा पूजन के रे बिरवा हो अन्हरा पुकारे देव दुनु कार जुड़वा रघ के रे बिरवा पूजन के रे बिरवा हो धन्यवाद হয় এই গীতটি বোধ কৰোঁ অন্তিম গীত আছিলে হয় এই মাংগলিক গীতটো শেষ হোৱাৰ পিছত কি কৰে বাইদেউ তাৰপিছতে আমি তাত অৰ্ঘ্য দিবলৈ ৰখি থাকোঁ সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্য উদয় হোৱাৰ লগে লগে আমি ফল মূলখিনি বা পাচি কোলাত নিয়া প্ৰসাদখিনি লৈ আমি সূৰ্য দেৱতাক চাই পৰিক্ৰমা কৰোঁ বামুণে মন্ত্ৰ উচ্চাৰণ কৰি থাকে আৰু ঘৰৰ পৰিয়ালৰ মানুহ হাজবেণ্ড হওক পতি হওক বা ল'ৰা হওক নিজৰ সন্তান হওক তেওঁলোকে এই গাখীৰ পানী মিক্স কৰি ঘটিত লৈ পেলাই পৰিক্ৰমা কৰাৰ সময়ত পৰিক্ৰমা কৰি এবাৰ হোৱাৰ পিছত তেওঁলোকে সেই কোলাটোত গাখীৰটো দিয়ে তাৰপিছত এনেকৈ কৰি 5 বাৰ ঘূৰিব লাগে 5 বাৰ ঘূৰাৰ পিছত যিমান কোলা বা আপোনাৰ পাচি যি ভাগ থাকে চব তেনেকেই সেইটো নিয়মতেই কৰিব লাগে 5 বাৰকৈ ঘূৰাৰ পিছত আমি আকৌ সূৰ্যক অৰ্ঘ্য দিওঁ মানে পানীৰে অৰ্ঘ্য দিয়াৰ পিছত আমি পানীৰ ওপৰলৈ মানে ঘাটলৈ উঠি আহোঁ উঠি অহাৰ পিছত প্ৰথম আমি তাতে আমাৰ এই গুড় আৰু আদা দি আমি এই ব্ৰতটো ভংগ কৰোঁ তাতে মানে আমাৰ 36 ঘণ্টা ব্ৰতৰ সমাপ্তি ঘটে আৰু ইগৰাকী সিগৰাকীক সেন্দুৰ লগোৱা পৰম্পৰা আছে সেইটো লগাই আমি তাতে প্ৰসাদ হিচাপে মানে আমি প্ৰথম আদা আৰু গুড়েই খাওঁ হয় আপোনালোকে সেইখিনি যি 36 ঘণ্টা আপোনালোকে উপভাস থাকে উপভাসখিনি আপোনালোকে এই আদা আৰু গুড় সেৱন কৰি আপোনালোকে সেই উপভাস ভংগ কৰে আৰু আপোনালোকে ইজনে সিজনক সেন্দুৰ দিয়া এটা আপোনালোকৰ প্ৰথা আছে নহয় জানো সেইখিনি তাৰ পিছৰখিনি আমি জানিম এইখিনিতে আমি মিশ্ৰ ডাঙৰীয়ালৈ ওচৰলৈ আহিছোঁ এইখিনিতে বাইদেৱে ক'লে সূৰ্য দেৱতাক অৰ্ঘ্য দিয়া সেই অৰ্ঘ্য দিয়াৰ নিয়মটো আপোনাৰ পৰা আমি জানি ল'ব বিচাৰিম প্ৰকৃত প্ৰভাতী বেলাত উদীয়মান সূৰ্যক যি অৰ্ঘ্য দিয়া হয় সেই সময়ত ব্ৰতীসকলে সূৰ্যৰ ফালে প্ৰায় 3টামান বজাৰ ৰাতিৰ পৰা সূৰ্য উদয়ৰ বাবে বাট চাই থাকে সূৰ্য কেতিয়া উদয় হ'ব আৰু সেই সময়ত গাখীৰেৰে তেখেতসকলৰ যিটো বাঁহৰ পাত্ৰ থাকে পাচি খৰাহী সেই তেখেতসকলে পৰিক্ৰমা কৰি থাকে আৰু সেই পৰিক্ৰমাৰ মাজে মাজে প্ৰতিটো পৰিক্ৰমাত এবাৰকৈ গাখীৰেৰে অৰ্ঘ্য দিয়া হয় কিন্তু ইয়াতে এটা কথা ৰাইজৰ মনত থাকিব পাৰে যে যিহেতু সূৰ্য পূজা হয় আৰু ষষ্ঠী পূজা বুলি কয় কি কাৰণে সূৰ্য পূজাটোকনো ষষ্ঠী পূজা কয় প্ৰকৃততে সূৰ্য দেৱতা আৰু ষষ্ঠী দেৱীৰ ভাই ভনীৰ এটা সম্পৰ্ক আছে সূৰ্য দেৱতা আৰু ষষ্ঠী দেৱী হ'ল ব্ৰহ্মাৰ মানস পুত্ৰী গতিকে তেখেতসকলৰ মানে সূৰ্যৰ পূজাৰ লগে লগে ভনীয়েকৰ আৰাধনাও কৰা হয় আৰু যিহেতু ষষ্ঠী দেৱী সন্তানৰ অধিষ্ঠাত্ৰী দেৱী গতিকে পৰিয়াল ব্ৰতীসকলে তেখেতসকলৰ সন্তানৰ দীৰ্ঘায়ু কামনা আশু আৰোগ্যৰ কামনাৰে এই ব্ৰতভাগ কৰে কাৰণে সূৰ্য ষষ্ঠী ব্ৰত বুলিও কয় আচ্ছা এইখিনিতে এই পুৰোহিতে এইখিনিতে মন্ত্ৰপাঠ এটা কৰে সেইটো কেতিয়া কৰে বাৰু সেই প্ৰভাতী বেলাত অৰ্ঘ্য দিয়াৰ সময়তে মন্ত্ৰটি হ'ল আপোনাৰ এহি সূৰ্য সহস্ৰাংশ তেজো ৰাছে জগৎপতে অনুকম্পয়া মা ভক্ত্যা গৃহাণাৰ্ঘ্য দিৱাকৰ ওম মিত্ৰায় নমঃ ওম সূৰ্যায় নমঃ ওম ভানুৱে নমঃ এনেকৈ সূৰ্যৰ 12টা নামেৰে যে প্ৰভু আপুনি আমাক আশু আৰোগ্য জ্ঞান শক্তি এইবোৰ প্ৰদান কৰক বুলি সূৰ্য দেৱতাক আৰাধনা কৰি অৰ্ঘ্যটো দিয়ে হয় এইখিনিতে এই যি ছট পূজা ভাগ আছে ইয়াৰ আধ্যাত্মিক আৰু ধৰ্মৰ লগত এটা ওতঃপ্ৰোত জড়িত আছে আপুনি এই বিষয়টো কেনেদৰে বিশ্লেষণ কৰিব ধৰ্ম নহ'লে আমি চলি থকাটো সম্ভৱ নহয় ধৰ্ম এব হতো হন্তি ধৰ্মো ৰক্ষতি ৰক্ষিতা তস্মাৎ ধৰ্মো ন হন্তব্য মানো ধৰ্মো হতো বধিত মনুস্মৃতিত এইটো কথা আছে যে মানুহ যদি ধৰ্ম পালন নকৰে তেতিয়াহ'লে সংসাৰ বিক্ষিপ্ত হৈ যাব গতিকে ধৰ্ম আৰু সংস্কাৰ পৰিয়ালত থাকিলেহে
পৰিয়ালবোৰ শ্ৰীবৃদ্ধি হ'ব, সতি সন্ততিবিলাক পুৰণি আমাৰ পূৰ্বপুৰুষসকলে যিবোৰ নিয়ম নীতি পালন কৰি আহিছে সেইবোৰ আমাৰ অহা প্ৰজন্মই সেইবোৰ জীয়াই ৰাখিব লাগিব। গতিকে ধৰ্মৰ লগত সংস্কাৰ আৰু ভাৰতীয় সনাতন ধৰ্মীয় যিখিনি পূজা পদ্ধতি সম্পূৰ্ণৰূপে জড়িত হৈ আছে। আচ্ছা, এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন মনলৈ আহিছে। এই পূজাভাগ যিহেতু কৃষিৰ লগত জড়িত দেখা গৈছে, এই পূজাভাগৰ দ্বাৰা সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হয় বুলি ভাবে আপুনি? আমি সূৰ্য দেৱতাক যিহেতু কৃষিৰ দেৱতা বুলি কওঁ হিন্দু ধৰ্মত, গতিকে কৃষিৰ সম্পৰ্ক প্ৰতিটো সনাতনী পূজাত আছে। কৃষিজাত সামগ্ৰী যিখিনি প্ৰসাদত আমাৰ দৰকাৰ হয়, যে মূলা, লাও, পানী শিঙৰিকে আদি কৰি যিবোৰ প্ৰসাদ আমি প্ৰয়োগ কৰোঁ পূজা ভাগত, তাত সম্পূৰ্ণ খেতিয়ক ৰাইজ জড়িত হৈ আছে। তেখেতসকলে উৎপাদন কৰিলেহে আমি সেই বস্তুবোৰ পাম। আৰু লগতে বাঁহ বেতৰ লগত যিখিনি কৰ্মী জড়িত হৈ আছে, কোটিৰ সংখ্যাত ভাৰতবৰ্ষত এই পূজাভাগ মানুহে কৰে। গতিকে প্ৰতিটো মানুহে দুটাকৈ বাঁহৰ পাত্ৰ ক্ৰয় কৰে আৰু সিমান সংখ্যক বাঁহ বেতৰ লগত সম্পৰ্ক থকা মানুহৰ উপকাৰ হয়, সেইখিনি যিহেতু বিক্ৰী হয়। হয়, সেইখিনিতে আপুনি খুব এটা গুৰুত্বপূৰ্ণ কথাই কৈছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক মিশ্ৰ ডাঙৰীয়া, আপুনি এই গুৰুত্বপূৰ্ণ তথ্যখিনি আমাক দিলে। এতিয়া আমি পুনৰবাৰ বাইদেউৰ ওচৰলৈ যাম। আপোনালোকে যি উপভাগ ভংগ কৰি ফল মূলখিনি লৈ আপোনালোকে ঘৰলৈ আহিলে, ঘৰৰ পৰা আহি আপোনালোকে পূজাৰ যিটো অন্তিম নিয়ম, সেই অন্তিম নিয়মটো আপোনাৰ পৰা আমি জানিব বিচাৰিম। কি কৰে আপোনালোকে ঘৰত অহাৰ পিছত? আমি ঘৰত অহাৰ পিছত প্ৰসাদখিনি আমি বিতৰণ কৰোঁ নিজৰ পৰিয়ালৰ মাজত, ওচৰ চুবুৰীয়াৰ মাজত, বন্ধু বান্ধৱৰ মাজত। এইটো প্ৰসাদৰ মান্যতা আছে, যিমান মানুহক বিলাব পাৰি সিমান বহুত মানে উপকাৰ বা ভাল হয়। প্ৰসাদটো যিমান বিলোৱা হয় ইমান ভাল। ইয়াতে আপুনি এটা কথা ক'ব পাৰে যে পূৰ্বপুৰুষসকলে এই পূজাভাগ যেতিয়া আৰম্ভ কৰিছিল, তেখেতসকলে জানিছিল হয়তো যে এসময়ত জলাশয়খিনি প্ৰদূষিত হ'ব। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নমামি গংগে নামৰ এটি পৰিযোজনা চলাই আছে। তাত কোটি কোটি টকা খৰচ কৰিছে গংগা পৰিষ্কাৰৰ নামত। এই পূজাভাগত যিখিনি ৰাইজে পূজা কৰে, তেখেতসকলে প্ৰায় 15 দিনমান আগৰ পৰা জলাশয়খিনি য'ত পূজাভাগ কৰিব, গাঁৱত থকা পুখুৰীখিনি, ওচৰৰ নদীখিনি, সেইখিনি পৰিষ্কাৰ কামত লাগে। আৰু যেতিয়া পৰিষ্কাৰ কৰে হয়তো ওচৰ চুবুৰীয়া এইখিনি আকৌ লেতেৰা নকৰিব। গতিকে এটা প্ৰাকৃতিক পৰিষ্কাৰৰ পৰিৱেশো এইটো ক'ব পাৰি। হয়, ঠিকেই কৈছে। আমি এই অনুষ্ঠানটো সামৰিব লাগিব। বাইদেউ আৰু ভণ্টি, আপোনালোককো আমি ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটোত উপস্থিত হৈ আপোনালোকে বহুমূলীয়া সময়খিনি আমাক দিলে। লগতে যি ষষ্ঠী পূজা আপোনালোকৰ এই ছট পূজা আছিলে, এই ছট পূজাৰ ঠেকুৱাকে আৰম্ভ কৰি যি ফল মূল আপোনালোকে বিতৰণ কৰে, সেই ফল মূলখিনি আমি সকলোৱে গ্ৰহণ কৰোঁ। এই প্ৰসাদৰ জৰিয়তে আমিও এই পূজাৰ সহভাগী হওঁ। আমি পুনৰবাৰ আপোনালোক এই অনুষ্ঠানটিত উপস্থিত থাকি যি আমাক বহুমূলীয়া সময়খিনি দিলে, তাৰ কাৰণে আমি আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। এইখিনি আছিল ছট পূজাৰ বিশেষ অনুষ্ঠান। আমি অনুষ্ঠানটি সামৰিম, কিন্তু ইয়াৰ পূৰ্বে আমি এটি সুমন চৌহানৰ পৰা গীত শুনি ল'ম আৰু এই গীতৰ পিছতে আমি অনুষ্ঠানটি সামৰিম। হয়, তোমাৰ পৰা এটি গীত শুনি ল'ম। केरवा के पतवा पे नेवता पे ठवनी, नेवता करी न स्वीकार जी। हाँ लिहिना रघ मोरे आदित्य गोसाइया, बरते की सुन ली पुकार जी। देह बरघ दोनों बेरा दित तो है सजिया फजीरे, दूसरा रघ दे के मांग आशीष आके
ধন্যবাদ সুমন চৌহান। এই অনুষ্ঠানটি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে অন্য এটি বিষয় অন্য অতিথিৰ সৈতে পুনৰ লগ পাম। চাই থাকিব বোকাৰ সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।